গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ। আপোনালোকে জানেই যে অসমৰ স্বাস্থ্য বিভাগৰ যি ভেকেঞ্চি ওলাইছিলে তাৰ বহুত দিন হ'ল, আজিলৈকে কোনো এক্সাম হোৱা নাই। সেইদিনাখনি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অতি সোনকালে DHS আদিৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। গতিকে তাক লৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে আহকচোন আৰম্ভ কৰোঁ আজি ভিডিঅ'টি। বন্ধুসকল, আজি লৈ অহা প্ৰথম কুৱেশ্যনছটো আছে, কোন অসমীয়াক ৰূপকোঁৱৰ বোলা হয়? ইয়াৰ অপশ্যনসমূহ আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? অপশ্যনসমূহ আছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, অতুল চন্দ্ৰ হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব পদ্মনাথ গোহাঞিবৰুৱা। ফ্ৰেণ্ডছ, আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছটো আছে, অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কিমান চনত হৈছিল? অপশ্যনসমূহ আছে 1915 চনত, 1916 চনত, 1917 চনত আৰু 1918 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1917 চনত। বন্ধু বান্ধৱীসকল, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনটি আছে, অসমৰ ৰাজ্যিক ভাষা কি? ইয়াৰ অপশ্যনসমূহ আছে বঙালী, সংস্কৃত, টাই, অসমীয়া। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অসমীয়া। বন্ধুসকল, আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছটো আছে, সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন? অপশ্যনসমূহ আছে হেমচন্দ্ৰ গোস্বামী, ধীৰেণ বৰুৱা, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ধীৰেণ বৰুৱা। বন্ধু বান্ধৱীসকল, আহকচোন আগবাঢ়োঁ আমি নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, বিহগী কবি বুলি কোন অসমীয়া কবিক বুজায়? অপশ্যনসমূহ আছে কমলাকান্ত ভট্টাচাৰ্য, অম্বিকাগিৰি ৰায়চৌধুৰী, ৰঘুনাথ চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা। বন্ধুসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। আহকচোন বন্ধুবান্ধৱী আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছটো আছে, মোৰ যে কিমান হেঁপাহ কাব্যগ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যনসমূহ আছে সত্যেন্দ্ৰ নাথ শৰ্মা, কেশৱ মহন্ত, হোমেন বৰগোহাঁই আৰু বীৰেন্দ্ৰ কুমাৰ বৰুৱা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কেশৱ মহন্ত। বন্ধুসকল, আহকচোন আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আগবঢ়োৱাৰ আগতে যদি আপোনালোকে আমাৰ ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, লাইক এটা নিশ্চয় কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনকৈ আহিছে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যনটো আছে, প্ৰথম অসমীয়া ছনেট কবিতা পুথিখনৰ ৰচক কোন? অপশ্যনসমূহ আছে হেমচন্দ্ৰ গোস্বামী, ৰঘুনাথ চৌধুৰী, নীলমণি ফুকন, হিতেশ্বৰ বৰুৱা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব হিতেশ্বৰ বৰুৱা। বন্ধুসকল, গতিকে আজিলৈ ইমানেই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'টো। তেতিয়ালৈ